বড়োলেণ্ড কংগ্ৰেছ পাৰ্টীৰ মই সভাপতি হয়। আমি বড়োলেণ্ড কংগ্ৰেছ পাৰ্টীৰ পৰা BTC অঞ্চলৰ যিমানখিনি বিধানসভা সমষ্টি আছে আমি 15টা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ, কিন্তু আমি নামখিনি আজি ঘোষণা কৰিব বিচৰা নাই, আমি ৰাজহুৱা কৰিব বিচৰা নাই। আমি 27 তাৰিখত আমাৰ প্ৰাৰ্থীবিলাক ঘোষণা কৰিম, কিয়নো আমাৰ অলপ টেকনিকেল প্ৰব্লেম আছে, সেইকাৰণে আমি নামবিলাক ঘোষণা কৰিব পৰা নাই। আমি কংগ্ৰেছী হয়, আমি কংগ্ৰেছ দলৰ মানুহ, কিন্তু BTCৰ যিমানকেইখন বিধানসভা সমষ্টি আছে আমাৰ কংগ্ৰেছী মানুহবিলাক টিকেট পোৱা নাই। তো আৰু ইয়াত টিকেট দিয়াৰ নেতৃত্ব BTCৰ বাহিৰা মানুহৰ হাতত আছে। BTC অঞ্চলৰ টিকেট দিবলৈ হ'লে BTC অঞ্চলৰ যিবিলাক কংগ্ৰেছ জিলা সমিতি আছে, জিলা সভাপতিবিলাকৰ লগত মত বিনিময় কৰিহে ক'ত BTC অঞ্চলৰ ক'ত কাক টিকেট দিব পৰা যায় সেইখিনি BTC অঞ্চলৰ ৰাইজে গম পায়। কিন্তু আজিৰ তাৰিখত BTC অঞ্চলৰ যিমানকেইজন প্ৰাৰ্থী দিছে মানে তেওঁলোকৰ কোনো BTC অঞ্চলত গণভিত্তি নাই। সেইকাৰণে আমি BTC বড়োলেণ্ড কংগ্ৰেছ পাৰ্টীয়ে উমৈহতীয়াভাৱে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ আৰু আমাৰ প্ৰাৰ্থী 15খন বিধানসভা সমষ্টিত খুব হেভিৱেট প্ৰাৰ্থী দিছোঁ আৰু আমাৰ প্ৰাৰ্থীবিলাক জয়ী হ'ব এইটো নিশ্চিত। আৰু এটা কথা যে আমি এতিয়া ৰাইজৰ মাজত যাম, আমি কংগ্ৰেছী মানুহ, আমাক ৰাইজে আঁকোৱালি লৈছে আৰু আমাৰ যিবিলাক প্ৰাৰ্থী আছে ৰাইজে থিয় কৰাই দিছে, গতিকে ৰাইজে আদৰণি লৈছে আৰু খুব কম সময়ৰ ভিতৰতে আমি যদি 1 মাহ আগত যদি বড়োলেণ্ড কংগ্ৰেছ পাৰ্টিটো গঠন কৰিব পাৰিলোঁ হয় তেতিয়াহ'লে আমি তোৰজোৰভাৱে নমিনেশ্যন দিব পাৰিলোঁ হয়। আমি ইতিমধ্যেই বড়োলেণ্ড কংগ্ৰেছ পাৰ্টীয়ে মহিলা সমিতি গঠন কৰিছোঁ, ইউথ সমিতি গঠন কৰিছোঁ, সেৱা দল গঠন কৰিছোঁ, আমি বিভিন্ন ব্লকবিলাক গঠন কৰি আছোঁ, মণ্ডলবিলাক গঠন কৰি আছোঁ। গতিকে নিশ্চিতভাৱে আমি বড়োলেণ্ড কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ৰাইজক সহায় আৰু সহযোগিতা বিচাৰিছোঁ আৰু 15খন সমষ্টিতে আমি জিকিবলৈ সক্ষম হ'ম।